নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেল কেৰিয়াৰ প্লাছ আসামলৈ স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত আমি ষ্টেটিক জিকেৰ 1000 MCQ সিৰিজটোৰ ক্লাছ 6 টো ডিসকাস কৰিম আপোনালোকে আমাক কেৰিয়াৰ প্লাছ আসাম সাৰ্চ কৰি পেলাই ইনষ্টাগ্ৰাম আৰু টেলিগ্ৰামত ফলো কৰিব পাৰিব আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন when was the first লোকপাল bill introduced in the parliament পাৰ্লিয়ামেণ্টত 1968 ত প্ৰথমবাৰৰ বাবে লোকপাল বিলখন ইন্ট্ৰোডিউস কৰা হৈছিল গতিকে অপচন বি টো ইয়াত শুদ্ধ হ'ব ওকে সো ফাৰ্স্ট জন লোকপাল বিল এডভোকেট শান্তি ভূষণ 1968 ত ইন্ট্ৰোডিউস কৰিছিল আৰু কি হৈছিল ইট ওয়াজ পাসড ইন দা ফোর্থ লোকসভা ইন 1969 কিন্তু ৰাজ্যসভাত পাস হোৱা নাছিল তাৰপিছত কি হ'ল আফটাৰ 45 ইয়াৰ্স আকৌ ইন্ট্ৰোডিউস কৰিলে আৰু 10টা ফেইল এটেমৰ পাছত ফাইনালি এনেক্ট হৈ গল ইন ইন্ডিয়া অন 18 ডিসেম্বৰ 2013 আৰু প্ৰেসিডেন্টে কেতিয়া এসেন্ড দিলে 1st January 2014 What does the green color in national flag signifies ৰাষ্ট্ৰীয় পতাকাত সেউজীয়া ৰঙে কি বুজায় সেউজীয়া ৰংটোৱে relation to soil and prosperity option B in the national flag of India the top band is of the saffron color indicating the strength and courage of the country white middle band indicate peace and truth with dharma chakra the last band is the green in color shows the fertility growth and auspiciousness of the land which of the following is the largest island of Indonesia Indonesiaৰ আটাইতকৈ ডাঙৰ দ্বীপটো কোনটো সুমাত্ৰা option C the Indonesiaৰ capital কি হয় জাকাৰ্টা ওকে জাকাৰ্টা আৰু কারেন্সি কি হয় ইন্দোনেশিয়ান রুপিয়া ওকে who gave the slogan ইনকলাব জিন্দাবাদ স্লোগানটো কোনে দিছিল মৌলানা হযরত মোহানি option B Which planet was named after the Roman god Zeus Jupiter? Option B2 শুদ্ধ হ'ব Who is the first female airplane pilot of India? ভাৰতৰ প্ৰথম মহিলা বিমান পাইলট কোন দুৰ্গা বেনাৰ্জী Option C Which one is the largest state of India area wise? Area wise India সৰ্ববৃহৎ ৰাজ্য কোনখন ৰাজস্থান Option D2 শুদ্ধ হ'ব এতিয়া আপোনালোকে জনাব যে এৰিয়া ওয়াইজ স্মলেষ্ট কি হয় ওকে স্মলেষ্ট ষ্টেট বাই এৰিয়া হাউ মেনি টেনিছ গ্ৰেণ্ড স্লেমছ আৰ দেয়াৰ টেনিছত কিমানখন গ্ৰেণ্ড স্লেম আছে 4খন অপচন এ কি আছে চাওঁ আহক অষ্ট্ৰেলিয়ান ওপেন যোনখন হাৰ্ড কোৰ্টত খেলা হয় ফ্ৰেঞ্চ ওপেন ক্লে কোৰ্টত খেলা হয় উইম্বলডন গ্ৰাছ কোৰ্ট আৰু ইউএছ ওপেন হাৰ্ড কোৰ্টত খেলা হয় Who was the last person to sign the Indian Constitution? ভাৰতীয় সংবিধানত স্বাক্ষৰ কৰা অন্তিম ব্যক্তি কোন আছিল ফিৰোজ গান্ধী অপচন ডি On which bank of river New York is situated? New York কোনখন নদীৰ পাৰত অৱস্থিত হুডছন ৰিভাৰৰ পাৰত অৱস্থিত অপচন এ টো শুদ্ধ হ'ব In the Indian Constitution, fundamental duties are given in which article? Fundamental duties bila kuntu article dia ase? Article 51(8). Option B. Aru part ki hoy? Kuntu part? Part 4(a). Which is the smallest state of India population wise? Population wise, Bharator ataitoi horu rajyo kunkhon? Sikkim. Option C. Dard Aryan tribe is associated with which state? Dard Aryan tribe কোনখন ৰাজ্যৰ লগত জড়িত লাডাখ গতিকে অপচন ডি টো শুদ্ধ হ'ব কলম্বো কাপ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট কলম্বো কাপ কোনটো ক্ৰীড়াৰ সৈতে জড়িত ফুটবলৰ লগত জড়িত অপচন বি ইণ্ডিয়ান পেট্ৰলিয়াম ইনষ্টিটিউচন ইজ সিটুৱেটেড ইন হুইচ সিটি ভাৰতীয় পেট্ৰলিয়াম প্ৰতিষ্ঠান কোনখন চহৰত অৱস্থিত দেহৰাদুন অপচন ডি টো ইয়াত শুদ্ধ হ'ব দেহৰাদুন উত্তৰাখণ্ড Firstly, India word is used in which language? প্ৰথমে কোনটো ভাষাত ভাৰত শব্দটো ব্যৱহৃত হৈছিল গ্ৰীকত অপচন ডি The word India comes from the word Indus called Sindhu in Sanskrit. The Greeks and the Iranians call it Hindos or Indos meaning the land to the east of river Indus. The name Bharat was used by the people who live in the northwest. Later it was used for the country India.
অপাৰেশ্যন মেঘদূত ইজ ৰিলেটেড টু অপাৰেশ্যন মেঘদূত কিহৰ সৈতে জড়িত চিয়াচিন গ্লেচিয়াৰ লগত জড়িত চিয়াচিন গ্লেচিয়াৰ ৰিকভাৰ কৰিবৰ কাৰণে অপাৰেশ্যন মেঘদূত আমাৰ ইণ্ডিয়ান আৰ্মিয়ে লৈছিল এগেইনষ্ট পাকিস্তান দিলৱাৰা জৈন টেম্পল ইজ সিটুৱেটেড ইন হুইচ ষ্টেট দিলৱাৰা জৈন টেম্পল ক'ত আছে ইট ইজ ইন মাউণ্ট আবু ৰাজস্থান অপশ্যন এ নেশ্যনেল ডেইৰী ৰিচাৰ্চ ইনষ্টিটিউট ইজ সিটুৱেটেড ইন হুইচ ষ্টেট নেশ্যনেল ডেইৰী ৰিচাৰ্চ ইনষ্টিটিউট ক'ত আছে ইট ইজ ইন কাৰ্ণাল অ'কে কাৰ্ণাল ক'ত আছে হাৰিয়ানা অপশ্যন বি হু ৱাজ ইণ্ডিয়াজ ফাৰ্ষ্ট চিফ অফ ডিফেন্স ষ্টাফ ফাৰ্ষ্ট চিফ অফ ডিফেন্স ষ্টাফ কোন আছিল জেনেৰেল বিপিন ৰাৱত অপশ্যন এটো শুদ্ধ হ'ব এতিয়া প্ৰেজেণ্ট চিফ অফ ডিফেন্স ষ্টাফ কোন হয় অনিল চৌহান অ'কে প্ৰেজেণ্ট চিফ অফ ডিফেন্স ষ্টাফ অ'কে আৰু ইণ্ডিয়ান আৰ্মিৰ প্ৰেজেণ্ট চিফ কোন হয় মনোজ পাণ্ডে অ'কে ইণ্ডিয়ান আৰ্মি চিফ নেশ্যনেল ডিফেন্স কলেজ ইজ সিটুৱেটেড ইন হুইচ ষ্টেট নেশ্যনেল ডিফেন্স কলেজ ক'ত অৱস্থিত নিউ দিল্লীত অপশ্যন ডি লোচাৰ ইজ এ ফেষ্টিভেল অফ হুইচ ষ্টেট অৰ ইউনিয়ন টেৰিটৰী এতিয়া চাব লোচাৰ ফেষ্টিভেলটো কি হয় এটা টিবেটিয়ান বুদ্ধিষ্ট ফেষ্টিভেল হয় অৰুণাচল প্ৰদেশতো ইয়াক চেলিব্ৰেট কৰা হয় ইয়াত যেহেতু অৰুণাচল প্ৰদেশ নাই অৰুণাচল প্ৰদেশ লাডাখ ছিকিম এইবিলাকত চেলিব্ৰেট কৰা হয় যেহেতু ইয়াত লাডাখ আছে গতিকে অপশ্যন চিটো শুদ্ধ হ'ব হুইচ ষ্টেট ইজ দ্য হাইয়েষ্ট প্ৰডিউচাৰ অফ কাৰ্ডামম কাৰ্ডামম মানে কি ইলাইচি অ'কে ইলাইচিৰ সৰ্বোচ্চ উৎপাদনকাৰী কোনখন ৰাজ্য কেৰেলা অপশ্যন বিটো শুদ্ধ হ'ব হুইচ ষ্টেট ইজ দ্য হাইয়েষ্ট প্ৰডিউচাৰ অফ চিলভাৰ কোনখন ৰাজ্যই ৰূপৰ সৰ্বাধিক উৎপাদন কৰে ৰাজস্থানে কৰে অপশ্যন এটো শুদ্ধ হ'ব হুইচ অফ দ্য ফলোয়িং ৱাজ ডাইড ৱাইল কালিঞ্জাৰ ভিক্টৰী কলিঞ্জৰ বিজয় হৈ থকাৰ সময়ত তলৰ কোনজনৰ মৃত্যু হৈছিল শ্বেৰশ্বাহ চুৰি অপশ্যন ডি কালিঞ্জাৰ ফৰ্ট ইজ সিটুৱেটেড ইন দ্য বুল্ডনখান ৰিজন অফ চেণ্ট্ৰেল ইণ্ডিয়া ইট ইজ দ্য প্লেচ ৱেৰ শ্বেৰশ্বাহ চুৰি মিট হিজ ডেথ ইন 1545 হু হেজ ৰিটেন দ্য নেশ্যনেল এন্থেম অফ বাংলাদেশ বাংলাদেশৰ জাতীয় সংগীত কোনে লিখিছিল ৰবীন্দ্ৰনাথ টেগৰে অপশ্যন বি কেতিয়া লিখিছিল বাৰু ক'ব পাৰিবনে ৰবীন্দ্ৰনাথ টেগৰে আমাৰ সোণৰ বাংলা এই গীতটি লিখিছিল বেংগল পাৰ্টিশ্যনৰ সময়ত অ'কে দ্য নেশ্যনেল এন্থেম ৱাজ ৰিটেন বাই এন ইণ্ডিয়ান বেংগলী পয়েট ৰবীন্দ্ৰনাথ টেগৰ অন দ্য ইভেণ্ট অফ বেংগল পাৰ্টিশ্যন ইন 1905 টু প্ৰটেষ্ট ডিভাইডিং বেংগল ইনটু ইষ্ট বেংগল দেট ইজ ইষ্ট পাকিস্তানৰ বাংলাদেশ and West Bengal, that is India. The spirit of the song was United Bengal. It describes beauty of the Bengal in a poetic way. National Academy of Indian Railway is situated in National Academy of Indian Railway. It is in Vadodara, Gujarat. Option A to শুদ্ধ হ'ব Literature of Jainism has been written in which language? Jainismৰ যোনবিলাক সাহিত্য আছিল সেইবিলাক কোনটো ভাষাত লিখা হৈছে প্ৰাকৃত অপশ্যন বি Where is Terrace Garden situated? Terrace Garden ক'ত আছে চণ্ডীগড়ত আছে অপশ্যন বি টো শুদ্ধ হ'ব Where is source of Surma River বা বাৰাক ৰিভাৰ এতিয়া চাওক বাৰাক ৰিভাৰখনক বাংলাদেশত কি বুলি কয় সুৰমা বুলি কয় ওকে আৰু ইয়াৰ সোৰ্সটো কি হয় ক'ত হৈছে মণিপুৰৰ পৰা হৈছে অপশ্যন সি National Institute of Ocean Technology is situated in which state? National Institute of Ocean Technology ক'ত আছে চেন্নাইত আছে অপশ্যন ডি Which planet is known as balloon of gases? Balloon of gases বা gas giant বুলি কোনটো প্লেনেটক জনা যায় চাওক gas giants বুলি কাকাক জনা যায় জুপিটাৰ Saturn, Neptune, আৰু Uranus. Okay, কিয় জনা যায় because these planets have atmosphere of hydrogen and helium. ঠিক আছে গতিকে আমি যদি চাওঁ ইয়াত অপশ্যন বি জুপিটাৰটো শুদ্ধ হ'ব Which river is known as South Ganga? দক্ষিণ গংগা বুলি কোনখন নদীক জনা যায় গোদাবৰী অপশ্যন সি টো ইয়াত শুদ্ধ হ'ব
Krishna River ends in. Krishna River ক'ত end হয়? Krishna নদীখন বে অফ বেংগলত পৰিছে। অপশ্যন এ টো শুদ্ধ হ'ব। Blood pumping is the responsibility of which part of brain? Blood pumping brainৰ কোনটো অংশৰ দায়িত্ব? Medulla. Which area is known as water tower of Ganga? Water tower of Ganga বুলি কোনটো অঞ্চলক জনা যায়? নেপালক। অপশ্যন বি টো শুদ্ধ হ'ব। Aravalli range is situated in. Aravalli ranges ক'ত আছে? It is in Rajasthan. Okay, so এই Aravalli rangeৰ যোনটো highest peak তাৰ নামটো কি হয়? গুৰু শিখৰ peak. Okay, which country is the largest uranium producer in the world? কোনখন দেশ বিশ্বৰ সৰ্ববৃহৎ ইউৰেনিয়াম উৎপাদক? কাজাকিস্তান। অপশ্যন এ টো ইয়াত শুদ্ধ হ'ব। আৰু আমাৰ ইণ্ডিয়াত হাইয়েষ্ট ইউৰেনিয়াম প্ৰডিউচ ক'ত হয়? অন্ধ্ৰ প্ৰদেশ। Okay, অন্ধ্ৰ প্ৰদেশ। হাইয়েষ্ট পিক অফ সাউথ ইণ্ডিয়া। সাউথ ইণ্ডিয়াৰ হাইয়েষ্ট পিক কোনটো হয়? আন্নামুৰি। অপশ্যন এ। এতিয়া আন্নামুৰিটো কি হয়? ই কি হয়? ৱেষ্টাৰ্ণ ঘাটৰ হাইয়েষ্ট পিক। ৱেষ্টাৰ্ণ ঘাট। অ'কে, আৰু মহেন্দ্ৰগিৰিটো ইষ্টাৰ্ণ ঘাটছৰ হাইয়েষ্ট পিক। এতিয়া এই ৱেষ্টাৰ্ণ ঘাটটো আমি যদি চাওঁ, ইয়াক সায়দ্ৰী বুলি জনা যায় ইন মহাৰাষ্ট্ৰ। অ'কে, তাৰপৰা নীলগিৰি বুলি জনা যায় ক'ত? কৰ্ণাটকা। ফাইন। তাৰপৰা আন্নামালাই বুলি জনা যায় তামিলনাডুত, আৰু কাৰ্ডামম বুলি জনা যায় কেৰেলাত। দ্য ডিপেষ্ট প্লেচ অন আৰ্থ। পৃথিৱীৰ আটাইতকৈ গভীৰ স্থান কোনটো? চেলেঞ্জাৰ দ্বীপ। অপশ্যন এ। আৰু এই চেলেঞ্জাৰ দ্বীপটো ক'ত আছে? মাৰিয়ানা ট্ৰেঞ্চত আছে। আৰু মাৰিয়ানা ট্ৰেঞ্চ ক'ত আছে? ইট ইজ ইন পেচিফিক অ'চেন। কোঙ্কণী ইজ দ্য লোকেল লেংগুৱেজ অফ হুইচ ষ্টেট? কোঙ্কণী কোনখন ৰাজ্যৰ স্থানীয় ভাষা? গোৱাৰ। অপশ্যন বি। হুইচ ষ্টেট ইজ দ্য হাইয়েষ্ট প্ৰডিউচাৰ অফ সুগাৰকেন? সুগাৰকেন বা কুঁহিয়াৰ সৰ্বাধিক উৎপাদক কোনখন ৰাজ্যত হয়? উত্তৰ প্ৰদেশত হয়। অপশ্যন এ টো শুদ্ধ হ'ব। আৰু ৱৰ্ল্ডৰ হাইয়েষ্ট সুগাৰকেন প্ৰডিউচাৰ কি হয় বাৰু? ব্ৰাজিল। অ'কে, ব্ৰাজিল। The highest amount of non-active gas found in the atmosphere of which gas? Atmosphere highest non-active gas কোনটো পোৱা যায়? আৰ্গনক পোৱা যায়। অপশ্যন ডি টো শুদ্ধ হ'ব। Sun contains how much percentage mass of entire solar system? সূৰ্য সমগ্ৰ সৌৰজগতৰ কিমান শতাংশ ভৰ থাকে? 99.86%. অ'কে, এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। 99.86%। অপশ্যন চি। Which of the following soil is suitable for cotton production? কটনৰ কাৰণে বা কপাহৰ কাৰণে কেনেকুৱা মাটি উপযুক্ত হয়? ব্লেক সইল। অ'কে, অপশ্যন বি টো শুদ্ধ হ'ব। আৰু এই ব্লেক সইলটোক আৰু এটা নামেৰে জনা যায়, সেইটো হ'ল ৰেগুৰ সইল। মনত ৰাখিব এইটো। ইন হুইচ ইয়াৰ ভাৰত ৰত্ন ৱাজ এনাউন্স ফৰ নেতাজী সুভাষ চন্দ্ৰ বোস? সুভাষ চন্দ্ৰ বোসৰ কাৰণে ভাৰত ৰত্ন 1992ত ঘোষণা কৰা হৈছিল। গতিকে অপশ্যন চি টো শুদ্ধ হ'ব। নেশ্যনেল লাইব্ৰেৰী ইজ চিটুৱেটেড ইন। নেশ্যনেল লাইব্ৰেৰী ক'ত আছে? ৱেষ্ট বেংগল। গতিকে অপশ্যন এ কলকাতাটো শুদ্ধ হ'ব। Which of the following was a Brahmin dynasty? Sunga dynasty. Option C. In which country Ganga river is known as Padma? Bangladeshot. Option D টো ইয়াত শুদ্ধ হ'ব। সো আমি এটা বস্তু চাওঁ, এইখন যদি বাংলাদেশ হয়, ঠিক আছে, এখন বাংলাদেশ বুলি ধৰি লৈছোঁ। এতিয়া এইখন সাপোজ গংগা। অ'কে, গংগা বাংলাদেশত য'ত সোমায় সেই পইণ্টটো কি হয়? নামটো ফাৰাকা বেৰেজ। ঠিক আছে, আৰু বাংলাদেশত সোমোৱাৰ লগে লগে তাক কি বুলি জনা যায়? পদ্মা নামেৰে জনা যায়। ঠিক আছে, তাৰ পাছত কি হয়? এইফালৰ পৰা আমাৰ ব্ৰহ্মপুত্ৰ আহে। ঠিক আছে, ব্ৰহ্মপুত্ৰ। আৰু ব্ৰহ্মপুত্ৰ বাংলাদেশক কি বুলি জনা যায়? যমুনা বুলি। ঠিক আছে,
এই গংগা আৰু ব্ৰহ্মপুত্ৰ যেতিয়া লগ হয় ঠিক আছে লগ হৈ পেলাই কি নামেৰে জনা যায় লগ হৈ পেলাই জনা যায় মেঘনা নামেৰে ওকে আৰু মেঘনা নাম লৈ পেলাই ক'ত পৰে ইট ফলছ ইন বে অফ বেংগল ওকে বে অফ বেংগলত পৰি যায় which of the following is known as Adam's apple Adam's apple বুলি আমাৰ শৰীৰৰ কোনটো অংশক জনা যায় সো আমি যদি চাও আমাৰ ডিঙিৰ এই যোনটো উঠা পোৰচনটা থাকে এটোকে আমাক কি বুলি জনা যায় Adam's apple বুলি জনা যায় আৰু এই পোৰচনটোৰ কোনখিনি হয় এই থাইৰয়ডৰ কাৰ্টিলেজ ফাইন গতিকে অপচন ডি টো ইয়াত শুদ্ধ হ'ব এইখিনি আছিল আজিৰ 1000 MCQ সিৰিজটোৰ পাৰ্ট 6 যদি আপোনালোকৰ ভিডিওটো ভাল লাগিলে তেতিয়াহলে লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ